শ্বুটিং হৈ আছে এইফালে গোটেইখিনি সো এইফালে চব শ্বুটিং এইফালে গৈছে আৰু এতিয়ালৈকে টাইমটো বহুত দেৰি হৈছে আৰু এইফালে বক্সটো তো এইটো বিকিয়ে কভাৰখন বনাই আছে তো আপোনালোকে এইটো চাব কেমেৰা প্লে ঐ বুইছ মনৰ কথাবোৰ আজি কমেই নকমে একো ভাবিব পৰা নাই তই কৈ দে বুইছ মোৰ আকৌ মোৰ যদি মাতিবলৈ লাজ লাগে কিন্তু তই যদি কৈ দিয় ময়ো কৈ দিম বাপেকে আৰু এনেকে নিলু 1 2 লক্ষ্মী তোৰে দুহাতে ৰে কঠিয়াতে দিবি চুই কঠিয়া বুঢ়া বজালৈ বজা লাগিব ভুই লক্ষ্মী তোৰে দুহাতে ৰে কঠিয়াতে দিবি চুই কঠিয়া বুঢ়া বৰ্তমান ফাইনেল শ্বুট ল'বলৈ কাৰণে চব ৰেডি হৈ আছে বিতুপন দাই আৰু এইফালে নামটো অংগনা তো আপোনালোকক দেখাই আছোঁ টিম পূৰা ৰেডি আছে বিতুপন দা আমাৰ মেইন হিৰো বুলি ক'ব পাৰি বিতুপন দা কৈ দিয়ক আপোনাৰতো এক্টিংটো মই চাই বহুত মানে কি হয় ইমপ্ৰেছ হৈছোঁ সঁচাই কৈছোঁ বৰ ধুনীয়া এটা মানে এক্টিং কৰে দাদাজন বহুত ভাল লাগে বাৰু দাদাজন কৈ দিয়ক ধন্যবাদ কাহানিকে কি হ'ব মই প্ৰথম অনুৰাগী দেই প্ৰথম মানে এনেকুৱাজন ব্যক্তি যি নেকি মোৰ অভিনয় মানে যথেষ্ট ভাল পাইছে একচুৱেলি কৈছোঁ ভাল কৰিছে সেইকাৰণে ভাল লাগিছে বাৰু দেই মই আপোনাৰ বিগ ফেন হৈ গ'লোঁ থেংক ইউ তো গাইছ আজি ফাইনেল শ্বুটিং আছে আজি শেষ দিন হয় গানটো একদম ধুনীয়া বহুত ভাল লাগিছে বাৰু নতুন গান হয় তাৰপিছত আৰু বিকি সুধো কাহানিকে ৰিলিজ দিব কি কথা বিকি একচুৱেলি মাঘ বিহু স্পেচিয়েল বনাইছোঁ এই আহি থকা 14 তাৰিখে বিহু তাৰ আগদিনাখনে ৰিলিজ দিম সকলো টিমখিনি গোট খাইছেই আজি সামৰণি দিন আৰু এয়া আমাৰ লগত আছে গোবিন্দ কোঁৱৰ ব্লগছ আৰু বিশেষকৈ গানটো বহুত ভাল লাগিছে বাৰু ধুনীয়াকৈ একদম এক্টিং চেক্টিং ইমান ধুনীয়া পাৰফেক্ট হৈছে আৰু বিতুপন দা যিহেতু আৰু ধুনীয়াই কৰে তেওঁ আৰু আছে এক্টৰ কি অংগনাটো আৰু মানে ক'ব নাই এক্সপ্ৰেছনৰ মানে গোটেই আৰু ভাণ্ডাৰ তাৰ হাততে আছে মানে ইমানেই ধুনীয়া এক্সপ্ৰেছন কৰে আৰু বিশেষকৈ এইফালেও আছে মেইন পাৰ্ট আমাৰ বিজয় এইফালেও বহুত ভাল তো ধুনীয়া কৰিছা তোমালোকে তো আপোনালোকে ভিডিঅ'টো চাব মই ডিছক্ৰিপশ্যনত দি দিম বিকিৰ চেনেলটো তো গৈ চাব তো বাই এবাৰ দেখুৱাই দে কঁকাল ভাঙি আহিবে নাই কথা পাতে সেইফালে কথা পতা নাছিল অ'কে ধৰা যোৱা গ'লে ইহঁতি গ'ল এতিয়া ৰাতিও হ'ল আৰু শ্বুটিঙো সামৰিলে তো মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু আকৌ লগ পাম অন্য এটা ব্লগত আৰু ব্লগটো শেষ কৰাৰ আগত আপোনালোকক কৈছোঁ যে চাব গানটো বহুত সুন্দৰ গান হয় আৰু ইমান ধুনীয়াকৈ বিতুপন দাই এক্টিং কৰিছে অংগনা হওক ইমান ধুনীয়াকৈ এক্সপ্ৰেছন কৰিছে তেওঁলোকে ইমান ধুনীয়াকৈ এক্টিং কৰিছে বহুত কষ্ট কৰিছে তো চাব মই ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম তো চাব আৰু আজিলৈ বাই বাই আকৌ লগ পাম অন্য এটা ব্লগত